ফেৰেঙা আহিলেও হাৰিব, কোনোবা কোনোবা বিনা গয়াৰী আহিব বুলি শুনি আছো, যি আহিলেও হাৰিব। মুঠতে জেমছে এইবাৰ আৰু একবাৰ উইনাৰ হৈ আছে নিচিমা সমষ্টিৰ পৰা। যথেষ্ট গুৰুত্বপূৰ্ণ মানে আজি আমাৰ জেমছ বসুমতাৰী ডাঙৰীয়া MCLA এইবাৰতো সি 100% জিকিবই নিচিমা সমষ্টিৰ পৰা, আৰু দিয়াটো 100% খাটা। আৰু আজি সেয়া নিৰ্বাচনী সভা যিটো হৈছে, ইয়াত নিচিমা সমষ্টি হিচাপে 3টা প্ৰাইমাৰী একেলগে মিটিং হৈছে। ইয়াত অকল 3টা প্ৰাইমাৰীহে, আৰু 7টা প্ৰাইমাৰী আৰু আছে। 3টা প্ৰাইমাৰীতে আপোনালোকে দেখিছে, এই 3টা প্ৰাইমাৰীত যিমান জাতি জনগোষ্ঠী আছে, ৰাজবংশী হওক, বেংগলী হওক, বড়ো হওক, মুছলিম হওক, মুঠতে বা হিন্দী ভাষী, এই 3টা প্ৰাইমাৰীত যি যি জাতি আছে গোটেই জাতিটো ওলাই আহিছে আৰু আমাৰ দলক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। আমি দেখিলে এনে গম পায় কোন জিকিব কোন হাৰিব। তো ইয়াত কোন আহে সেইটোকে আমি চাই আছো। ফেৰেঙা আহিলেও হাৰিব, কোনোবা বিনা গয়াৰী আহিব বুলি শুনি আছো, যি আহিলেও হাৰিব। মুঠতে জেমছে এইবাৰ আৰু একবাৰ উইনাৰ হৈ আছে নিচিমা সমষ্টিৰ পৰা। দীপেন বৰাই আজি সংবাদ মাধ্যমৰ আগত কৈছে যে ইলেকশ্যনৰ পিছে পিছে UPPL আৰু BPF এইবিলাক যে এইফালে শুনিছিলা, এইফালে ওলাই গ'ল। এইফালে শুনিছে, এইফালে ওলাই গ'ল। ছেকেণ্ডটোৰ 30 তাৰিখত ভিতৰত হ'ব। আজি 28 তাৰিখ না, 29, 30 2 দিন। অলপ আগত এটা কথা কৈছে যে চন্দন ব্ৰহ্মক ভোট নিদিয়ে, কিহৰ কাৰণে? চন্দন ব্ৰহ্মক মই যোৱাকালিয়ে কৈছে, BPF দলে যিটো পানিছমেণ্ট কৰিব পৰা নাই চন্দন আৰু খাম্পাক, BPFক আমাৰ দলত থাকি যেনেকুৱা ধৰণৰ গাদ্দাৰী কাম কৰিছে সিহঁতে, আমিহে পানিছমেণ্ট দিব লাগিছিল চন্দন আৰু খাম্পাক। তো আমাৰ হৈ পেলাই UPPL বিৰাট বেয়াকৈ পানিছমেণ্ট দিছে। তো ইয়াৰ কাৰণেতো মই UPPL দলৰ নেতা কৰ্মীসকলক মই চেলুট কৰিছো, ভাল পাইছো। পানিছমেণ্টটো কেনেকুৱা? মানে UPPLতো তেওঁলোকক টিকেট প্ৰদান কৰিছে, আপোনাৰ নামত টিকেট দিছে, ভোটে নিদিয়ে, UPPL ভোটে নিদিয়ে। এই কাৰণতে মই কৈছো, আমি যিটো দিব পৰা নাই পানিছমেণ্ট, এই পানিছমেণ্টটো UPPL বিৰাট ফাৰ্ষ্ট ক্লাছ। আচ্ছা, খাম্পা বৰগোহাঁইয়েও কৈছে যে হাগ্ৰা মহিলাহঁতক বেছি শান্তি পাইছো, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে ৰাজু বাবা। এইফালে শুনিছে না, এইফালে ওলাই গ'ল। কালি ব্ৰহ্মপুত্ৰ কৈছে এককভাৱে UPPL দলে চৰকাৰ গঠন কৰিব, আপোনালোকে সিঙ্গেল ডিজিটত থাকিব। প্ৰমোদক সুধকচোন, হেলিকপ্টাৰত ঠেং আছে না নাই?